হেল্ল' এভৰিৱান, এয়া হৈছে ইভানৰ মোমায়েক, মানে মোৰ একদমেই ভাল ফ্ৰেণ্ড, যাক মই ভাইটি বুলি ক'ব পাৰোঁ। আৰু এতিয়া আমি তিনিওটাই গৈ আছোঁ সোণাপুৰলৈ। আজি মোৰ ফ্ৰেণ্ড এজনীৰ ল'ৰাটোৰ বাৰ্থডে, আৰু বাৰ্থডেখনত গৈ আছোঁ। এয়া তাইৰ ল'ৰাটো চাওকচোন, অকণমান আমনিও কৰিছে। সি বেচেৰাটো দিনটো বহুত মানুহৰ মাজত থাকিলে, ভোকো লাগিছে চাগে, সেইকাৰণে পিছত বাৰু তাক মই ভালকৈ দেখুৱাই দিম। খুব বেছি মৰম লগা টিকলাটো। আৰু এয়া আমাৰ বেটা, তাৰ গাড়ীখনত উঠিব পাই খুব বেছি ভাল পাইছে মানে। আৰু এনেও বাচ্ছাবিলাকে লোকৰ বস্তু বহুত বেছি ভাল পায় নহয়নে। আৰু এয়া মই চাওকচোন, সিহঁতৰ লগত একেলগে বহিছিলোঁ খাবলৈ, কিন্তু মোৰ খোৱা হৈ গ'ল। সিহঁতে লেকচাৰ মাৰি মাৰি খোৱাই হোৱা নাই। আৰু যিহেতু ইভানে অকণমান দিগদাৰ দিছে, মই সেইকাৰণে দৌৰা দৌৰিকৈ জল্দিকৈ খাই দিলোঁ। আৰু এয়া আমি কালি ৰাতি যিহেতু বহুত বেছি দেৰি হৈছিলে, 12টা বজাত গৈ পাইছিলোঁ আৰু থাকিয়ে দিলোঁ। ৰাতিপুৱাৰ পৰিৱেশটো ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। ইমান বেছি ধুনীয়া পৰিৱেশ। এয়া চাওকচোন, পদুম ফুলবিলাক কিমান বেছি ধুনীয়াকৈ ফুলি আছে। সেইকাৰণে আপোনালোকক অকণমান ৰাতিপুৱাৰ দৃশ্যটো দেখুৱাই দিলোঁ। বাকী বাৰু এয়া আমাৰ গলুমলু বেটাটো। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম বা।